গাঁৱৰে এখন কালিলৈ বিয়া, সেয়ে আমি মণ্ডপ বনাবলৈ বুলি গাঁৱৰে ল'ৰাকেইটা গ'লোঁ আৰু এনেকৈ পেপাৰবোৰ আঠা লগাই আমি মণ্ডপটো বনালোঁ। আৰু আজি হৈছে বিয়া, আৰু বিয়া বুলিতো ক'বই নালাগে। আৰু এনেকৈ ভোজ ভাত ভগালোঁ আৰু খালোঁ। আৰু তাৰপিছত ৰাতি নিবলৈ আহিলোঁ কইনা। এনেকৈ নাচি নাচি কইনাৰ ঘৰত প্ৰৱেশ কৰিলোঁ। আৰু এনেকৈ আহি উঠি আমি গ'লোঁ মেইন স্থানত, মানে খোৱা জেগাত। আৰু এনেকৈ ৰাতিটো বিয়া শেষ কৰি কইনা লৈ আমি ঘৰলৈ ৰাওনা হ'লোঁ।